Hello friend, welcome to my channel Your Job in Assam. তো ফ্ৰেণ্ড সকল আপোনালোকে জানে যে মোৰ এইটো চেনেলত আজিৰ পৰা কেইমাহমান আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেইটো ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে যি সকল বিদ্যালয়ে গুণোৎসৱত যদি একেৰাহে 3 বছৰ A+ গ্ৰেড পায় সেই বিদ্যালয়ত যদি কোনো কন্ট্রাকচুয়াল টিচার থাকে সেই কন্ট্রাকচুয়াল টিচার সকলৰ চাকৰি নিয়মীয়াকৰণ বা পাৰ্মানেন্ট কৰিব বুলি কৈছিলো আৰু আজি অৱশেষত গুণোৎসৱৰ ৰিজাল্ট ঘোষণাৰ সময়ত সাংবাদিকে গুণোৎসৱত একেৰাহে 3 বছৰ A+ পোৱা বিদ্যালয়ত কন্ট্রাকচুয়াল টিচাৰ সকলৰ চাকৰিৰ নিয়মীয়াকৰণক লৈ প্ৰশ্ন সুধিছিল আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল তো আপোনালোকে নিজে এবাৰ ভিডিঅ' ক্লিপটো শুনকচোন। এতিয়া আমি নাম্বাৰটো লওঁ কিমান কন্ট্রাকচুয়াল টিচাৰ A+ স্কুলখিনিত আছে আৰু সেইটো আমাৰটো কমিটমেন্টে আছে, গতিকে যিটো কমিটমেন্ট আছে এইটোতো মানিবই লাগিব।